নমস্কাৰ, মই ৰঞ্জন আৰু ৰঞ্জন কিচেনলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম হায়দৰাবাদী চিকেন। হায়দৰাবাদী চিকেন খাবলৈতো খুব ধুনীয়া সোৱাদ লাগে আৰু ইয়াক বনাবলৈও খুব কম সময় আৰু কম ইনগ্ৰিডিয়েণ্টছতে একদম খুব ধুনীয়াকৈ বনাব পাৰিব। তো মোৰ আজিৰ এই ভিডিঅ'টোৰ পৰা মই আপোনালোকক ভালদৰে দেখাম কেনেকৈ হায়দৰাবাদী চিকেন বনায় আৰু আপোনালোকে আপোনালোকৰ ঘৰতে কেনেকৈ বনাব পাৰিব। কম ইনগ্ৰিডিয়েণ্টছ, কম টাইম, একদম ধুনীয়াকৈ বনাব পাৰিব। আৰু ইয়াৰে যিটো সোৱাদ ন, তো বেলেগ চিকেনতকৈ অকণমান বেলেগ। তো এইকাৰণে ভিডিঅ'টো একদম ভালদৰে চাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক। তো চিকেন বনাবৰ কাৰণে মই এটা 4টা মিডিয়াম সাইজৰ অনিয়ন, 1 কাপ দৈ, অকণমান পুদিনা পাত, অলপ জিঞ্জাৰ গাৰ্লিক আৰু 4-5টামান গ্ৰীণ চিলি জলকীয়া। তো প্ৰথমে কাটিং শ্বপিং এইবিলাক কৰি লওঁ। তো প্ৰথমে মই ইয়াতে অনিয়নটো এনেকৈ দীঘল কৰি কাটি ল'ম আৰু এনেকৈ কাটিব অনিয়নটো। আৰু ভিডিঅ'টো একদম ভালদৰে চাওক, খুব কম সময়ৰ ভিতৰত খুব ধুনীয়াকৈ বনাব পাৰিব আপোনালোকে। অনিয়নটো এনেকৈ গোটেইখিনি কাটি ল'লোঁ আৰু পুদিনা পাতটো কাটি ল'ম। খানাটো বনোৱাৰ আগত গোটেইখিনি যদি ৰেডি কৰি লওঁ ন, একদম খুব ধুনীয়া হয়। পিছত বোলে কেৰাহী বহালোঁ, ইপিনে পুদিনা পাত কাটা নাই, ইপিনে বোলে জলকীয়া কাটা নাই, পিছত বোলে চিকেন হ'ল আৰু। সেইকাৰণে গোটেইখিনি কাম কৰি ল'ম। আৰু এনেকৈ জলকীয়াটো মাজেৰে কাটি লৈছোঁ দীঘল কৰি। অনিয়নটো এনেকৈ কাটি লৈছোঁ আৰু অনিয়নটো হাতেৰে এনেকৈ মোহাৰি দিছোঁ যাতে অনিয়নটো একদম এক পিচ হৈ যায়, লাগি নাযায় যাতে। এনেকৈ অনিয়নটো খুব ধুনীয়াকৈ হাতেৰে মোহাৰি লৈ অনিয়নটো ডাইৰেক্ট ফ্ৰাই কৰিম। আৰু অইলৰ হিটটো একদম শ্ল' হিটত অনিয়নটো দিছোঁ। যেতিয়া গোটেই অনিয়ন দিয়া হ'ব তেতিয়া হিটটো বঢ়াই দিব, খুব ধুনীয়াকৈ ফ্ৰাই হয় এনেকৈ ফ্ৰাই কৰিলে। তো এতিয়া হিটটো বঢ়াই এনেকৈ লৰাই দিছোঁ যাতে চাৰিওফালে অনিয়নটো খুব ধুনীয়াকৈ ফ্ৰাই হয়। আৰু এনেকৈ অনিয়নটো ফ্ৰাই কৰি ল'লোঁ গোটেইখিনি অনিয়ন। ইয়াতে মই চিকেন লৈছোঁ, 1 কিলো চিকেন লৈছোঁ। চিকেনটো খুব ধুনীয়াকৈ ধুই লৈছোঁ আৰু প্ৰথমে মেৰিনেশ্যন কৰিম। 5 দিলোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট, তাৰপিছত দিলোঁ 1 চামুচ নিমখ, সোৱাদ অনুসাৰ নিমখ দিব। হালধিৰ গুড়ি দিলোঁ, তাৰপিছত দিলোঁ ইয়াত ধনিয়া গুড়ি দিলোঁ, এয়া দিলোঁ কাশ্মীৰী চিলি পাউডাৰ কালাৰৰ কাৰণে, আৰু তাৰপিছত এয়া জিৰা গুড়ি দিলোঁ। তাৰপিছত 1 কাপ দৈ লৈছিলোঁ, গোটেইখিনি দৈ মই দি দিলোঁ ইয়াতে। আৰু ইয়াতে পুদিনা পাত দিলোঁ আৰু কাটি লোৱা জলকীয়া। আৰু এইটো কেওড়া ৱাটাৰ ফ্লেভাৰৰ কাৰণে মই ইয়াতে 1 টিস্পুন ব্যৱহাৰ কৰিছোঁ। আৰু যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ অনিয়ন, গোটেইখিনি ইয়াতে মই দি দিলোঁ। ইয়াৰে যিটো ফ্লেভাৰ ন, একদম খুব ধুনীয়া হয়। আৰু ইয়াৰ যিটো পুদিনা পাতৰ যিটো ফ্লেভাৰ আহিব চিকেনত, একদম লাজবাব আহিব। আৰু মই ইয়াতে অইল দিছিলোঁ, যিখিনি অনিয়ন ফ্ৰাই কৰা অইল সেইখিনিয়ে মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। তো এনেকৈ ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। আৰু এনেকৈ খুব ধুনীয়াকৈ মিক্স কৰি ল'লোঁ গোটেইখিনি। এতিয়া 10-15 মিনিটমানৰ কাৰণে ৰাখি দিম। তাৰপিছত এতিয়া এটা মিডিয়াম সাইজৰ কেৰাহী বহাই লৈছোঁ। প্ৰথমে দিলোঁ ইয়াতে ঘি। ঘিটো গৰম হ'ব দিম অকণমান। যেতিয়া ঘি গৰম হ'ব, তাৰপিছত মই এতিয়া হোল ফ্লেভাৰ গৰম মছলা, গোটেই গৰম মছলা দিম। ডালচেনি, ইলাচি, জাবিত্ৰী, লং,
এনেকৈ গোটেইখিনি গৰম মছলা দি ল'লোঁ। 2-3টামান তেজপাতো দি দিছোঁ। তাৰপিছত দিম মই ইয়াতে মেৰিনেশ্যন কৰি যিখিনি চিকেন ৰাখিছিলোঁ গোটেইখিনি চিকেন মই ইয়াতে দি দিলোঁ। এতিয়া খুব ধুনীয়াকৈ একদম শ্ল' হিটত অকণমান টাইম কুক কৰিম। একদম চিকেন মছলা একদম খুব ধুনীয়াকৈ কুক হৈ যাব একেলগে। তো বনোৱাতে মানে বেছি কষ্ট নালাগে এইটো চিকেন বনোৱাতে, আৰু একদম মেহনতৱালা কাম, লেকিন সোৱাদ একদম লাজবাব। তো এনেকৈ পানী নিদিয়াকৈ একদম শ্ল' হিটত খুব ধুনীয়াকৈ কুক কৰিম। অকণমান টাইমৰ কাৰণে মই ঢাকনি মাৰি দিছোঁ। ৱাও, কি ধুনীয়া একদম চিকেনটোৰ পৰা খুব ধুনীয়াকৈ পানী ওলাইছে। যিহেতু দৈ দিয়াই আছে সেইকাৰণে পানী দিব নালাগে প্ৰথমতে। চিকেনটো একদম ভালদৰে কুক কৰি ল'ম। তো এতিয়া মই ইয়াতে 2 কাপ বা 3 কাপ পানী ব্যৱহাৰ কৰিম। পানীৰ পৰিমাণটো আপোনালোকে চাই ল'ব যাতে একদম বেছি পানী নিদিয়ে, কাৰণ এইটো একদম বেছি ঠিকো নহয় আৰু একদম পাতলো নহয়। যিখিনি চিকেনটো বইল হ'বৰ কাৰণে পানী লাগে সেইখিনি পানী মই দি দিলোঁ। দি এতিয়া মই ঢাকনি লগাই দিম। একদম হাই ফ্লেমত মই ঢাকনি লগাম 10-15 মিনিটমানৰ কাৰণে। যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব। ৱাও, একদম ধুনীয়া হৈছে। ইয়াৰ যিটো কালাৰ আহিছে ন, একদম খুব ধুনীয়া হৈছে, আৰু গ্ৰেভিটো একদম খুব ধুনীয়া হৈছে। তো ইয়াতকৈ যাতে আৰু বেছি ঠিক কৰি নিদিয়ে, তাৰপিছত একদম ঠিক কৰি দিলে বোলে চিকেন হায়দৰাবাদী হ'ব, মছলা হৈ যাব পিছত। তো একদম বেছি ঠিক কৰি নিদিব। এয়া চব গ্ৰেভি একদম মজা হৈছে। তো আপোনালোকে এনেকৈ ট্ৰাই কৰক। কম ইনগ্ৰিডিয়েণ্টছ, কম টাইমত খুব ধুনীয়াকৈ বনাব পাৰিব। আৰু এতিয়া মই ইয়াতে হোৱাৰ আগত অকণমান গৰম মছলা দি দিলোঁ। তাৰপিছত দিম মই এয়া পুদিনা পাত। ইয়াৰে যিটো ফ্লেভাৰ ন, পুদিনা পাত আৰু কেওৰা ৱাটাৰ, এই দুটা বস্তু দিবই। এই দুটা বস্তু দিলেহে ইয়াৰে যিটো হায়দৰাবাদী